মই ভিডিঅ'নো কেনেকৈ কৰোঁ আপোনালোকক তাকে অকণমান ক'বলৈ আহিছোঁ। যিহেতু অকলশৰীয়া, মানুহজনো নাথাকে, ল'ৰাটো স্কুল যায়। যেতিয়া আপুনি ঘৰত অকলে থাকিব, আপোনাক যদি মোবাইলটো ধৰি দিয়া মানুহ নাথাকে, আপোনাৰতো বহুত অসুবিধা হয়। ঠিক তেনেকৈ মোৰো অসুবিধা হয়, মানে বহুত অসুবিধাৰ সন্মুখীন হ'ব লাগে। তেতিয়া মানে ভিডিঅ'টো ইমান ভাল নহয়। মই কি কৰোঁ জানেনে? মোবাইলত ধৰা যেতিয়া মানুহ নাথাকিব বা আপোনাক ভিডিঅ' এটা কৰি দিয়া মানুহ নাথাকিব, তেতিয়া মই সেই শ্ব'কেছটো দেখিছেনে? শ্ব'কেছটোত মই মোবাইলটো থৈ লওঁ। তেনেকুৱা ষ্টেণ্ডো নাই মোৰ, সেইটো কাৰণে তাত থৈ লওঁ। থৈ লৈ পেলাই মই মানুহজনীক যেতিয়া দেখাবলগীয়া হয়, মই মোবাইলটো নিজৰ সুবিধা অনুসাৰে থৈ লওঁ। থৈ লোৱাৰ পিছত মই মানুহজনীক এবাৰ দেখালোঁ, ভিডিঅ'টো কৰিলোঁ। কৰি লোৱাৰ পিছত আপুনি এতিয়া যদি বেক কেমেৰাত যদি ভিডিঅ' কৰিবলগীয়া হয়, মানে আপুনি সন্মুখত স্পষ্টভাৱে কিবা এটা দেখাবলগীয়া হয়, তেতিয়া মই মোবাইলটোৰ ওচৰলৈ আকৌ আহোঁ। আহি লৈ তাৰপিছত মোবাইলটোত কাট কৰি দিওঁ, মানে এডিটিং কৰোঁতে সকলোবোৰ কাটি দিওঁ। এতিয়া আপোনালোকক দেখাব লাগে কাৰণে মই আপোনালোকক এইকণ থৈ দিছোঁ। তাৰপিছত দেখিছেনে, মই বেক কেমেৰাত স্পষ্টকৈ মই দেখালোঁ কি কৰিব লাগে, কি কৰিব নালাগে। আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে দিলোঁ। আগলৈ আপোনালোকৰ মৰম পাম বুলি আশা ৰাখিলোঁ। আজিলৈ ইমানেই ভিডিঅ'।